নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি ঘৰতে আছোঁ, মানে কি কৰোঁ কি নকৰোঁ মই গমেই পোৱা নাই। মানে আজি ঘৰতে এনেই আৰু বেকাৰ। আমাৰ ফুলজোপা কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছেনে? ফুলজোপা নাম নাজানো, কিন্তু যোনে জানে কমেণ্ট কৰি জনাই দিব। এই ফুলজোপা কি ধুনীয়াকৈ ফুলি আছে চাওক। আৰু এইজোপা হৈ গ'ল জবা ফুল, দুইফালে দুজোপা আছে, এইজোপা এজোপা আৰু এইজোপা এজোপা, দুফালে দুজোপা জবা ফুল আছে। তাৰপিছত এইজোপা আকৌ আমাৰ মানে বস্তাত হোৱা মেম জলকীয়া কি ধুনীয়াকৈ লাগি আছে। তাৰপৰা এইফালে কিবা কিবি আছে আৰু এইফালে ওলমা ফুল, নাম নাজানো। আৰু এইজোপা হৈ গ'ল আমাৰ অপৰাজিতা ফুল। কেনেকুৱা লাগিছে বাৰু? এইবোৰে হৈ গ'ল আমাৰ বস্তুবোৰ, মানে ঘৰত থকা এনেও এইবোৰে আৰু ইমান ভাল নহয়। এইজনী আমাৰ বহি আছে ধুনীয়াকৈ। এইফালে পোৱালি দুটা, এইটো এটা আছে। তাৰপিছত সেইটো আমাৰ মামীহঁতৰ পোৱালিটোৱে মাৰ্বল খেলি আছে, মাৰ্বল গুটি। আৰু সেইফালে আমাৰ মামীয়ে মানে কাপোৰ ধুই আছে, ধুনীয়াকৈ কাপোৰ কানি ধুই আছে। আৰু দেখুৱাই দিমগৈ অকণমান। আমাৰ মামীয়ে বেলেগ কাম কৰে আৰু ইমান ধুনীয়া ছোৱালীজনী। কোনেনো ইমান সৰুতে বিয়া দিলে আৰু। আৰু বন্ধুসকল, আমাৰ এইখিনিতে বৰ ডাঙৰ পুখুৰী এটা আছে। পুখুৰীত মাছো নাই, পানীও নাই। পানী আছে, অকণমান আছে পানী। পুখুৰীটো দেখুৱাই দিওঁ তেতিয়াহ'লে, চাই দিয়ক আৰু কিনো যায় চাই দিয়াত, হয় নাই? তাৰপৰা সেইজনী মামী বহি কি কৰি আছে মামী? আমাৰ মানে সিফালে হাঁহ আছে, বৰ এগাল হাঁহ আছে পুখুৰীটোত। মানে হাঁহকেইটা পলাই যাব বুলি মামীয়ে অকণমান জপনাখন মেৰামতি কৰি দিছে। সেই কাপোৰ ধুবলৈ আহি মানে সেইবোৰ কৰি আছে। ইয়াতে কাপোৰ চাপোৰ ধুবলৈ আহিছিলে। কাপোৰ পুখুৰী পানীয়ে ধুবলৈ অহা নাই বাৰু। এইফালে মানে মটৰ পাইপ ইয়ালৈ লগাই থোৱা আছে ধুনীয়াকৈ। ইয়ালৈ ধুনীয়াকৈ মটৰ পাইপ লগাই থোৱা আছে। ইয়াতে কাপোৰ চাপোৰ ধুই থকচি মকচি ইয়াতে। তাৰপিছত আপোনালোকক মই যেন বৰ ডাঙৰ পুখুৰী এটা আছে বুলি কৈছিলোঁ, আমাৰ ইয়াত সেইটো পুখুৰীটো। পানী দেখিছে নাই? কালাৰ কি ডিছকালাৰ হৈ গৈছেগৈ। আৰু লগতে মানে হাঁহকেইজনীও চাই লওক। হাঁহ এজনী, দুজনী, তিনিজনী। এজনী, দুজনী, তিনিজনীয়ে হাঁহ আছে মানে। আৰু পানী এয়া আমাৰ বাঁহ আহি একদম পুখুৰীত লাগি আছে। ইয়াৰ মামীয়ে কাপোৰ চাপোৰ এইবোৰ ধুৱক, কি কয় কৰক। তই কি কৰিছ এইফালে? এই আমাৰ ই মানে অকণমান আৰু সৰু পানী পেলাই আছে দেই, সৰু পানী। আজি মানে ক'লৈ যোৱাও নাই আৰু ক'ৰবালৈ যাবলৈও নাই। আজি ঘৰতে আছোঁ, মানে যি কৰি আছোঁ তাকে দেখুৱাই দিছোঁ। আৰু এতিয়া মোক আমাৰ মামীয়ে গাহৰি কাৰণে অমিতা পাৰিব কৈছে। ভাল বস্তুটো মানুহে নাখাওঁ, গাহৰিয়ে খাব সেইকাৰণে। আৰু ইয়াত এতিয়া গাহৰি দুটা আছে, দেখুৱাই দিছোঁ গাহৰি দুটা। প্ৰথম যে গাহৰি দুটা দেখুৱাই দিছোঁ, তাৰপিছত গাহৰিলৈ অমিতা পাৰিমগৈ আৰু। আমাৰ গাহৰি এটা এইটো আৰু এটা সেইটো, এই দুটা। আৰু মই মানে অমিতা পাৰিম বুলি যেন কৈছিলোঁ, একদম অমিতা পাৰিবলৈ আমাৰ মামীহঁতৰ সৰু ল'ৰাটো উঠিলেই, একদম গছলৈ উঠি অমিতা ছিগিলেই দুটা। এইটো পাৰ চিং, তই ছিঙিলেতো মোৰ ভালেই আৰু, মই ছিঙিব নালাগে ন। চিং, ওপৰলৈ উঠি যা। উঠ একো নহয় দে, ট্ৰেইনিং আছেতো উঠা, গছত উঠা। ইয়াৰ বান্দৰহে আৰু, সৰু সুৰা এটা বান্দৰে আৰু, মলৌ বান্দৰ মলৌ। ভালছে পাৰ, ভালছে গোটেইকেইটা চিং। আৰু সিজোপাত উঠিবি দেই, এজোপা পাৰি লৈ পিনে। মই দেখি নাই তোক উঠাই আছোঁ, ভিডিঅ'ত উঠাই আছোঁ, দেখি নাই? ভিডিঅ' কৰিছোঁ দেখিছ নাই তই? চিং সেইকেইটা পালি আৰু চিং। আৰু মামী ভাগৰ কাপোৰ ধুবলৈ ইমান দেৰি লাগে নে? পটাপট ধুৱক আকৌ, কাপোৰ পটাপট ধুৱক। আৰু মানে বহুত দিন হ'ল আমাৰ ঘৰত পইচা পাতিও নাই, সেইকাৰণে গেছ চেছ ভৰোৱা নাই। খৰি বিচাৰিব কৈছে, মই এতিয়া খৰি বিচাৰিব যাওঁ। এই পোৱালি যাব। ক'ত যাম এতিয়া আমি? কেলে? খৰি বিচাৰিবলৈ যাওঁ। তেতিয়া খৰি চৰিবোৰ লৈ আহোঁগৈ আৰু। খৰি বিচাৰি নিদিলে ভাতেই নিদিব। ৰান্ধনীবোৰ আমাৰ বহুত কাঢ়া। একদম খৰি চৰি বিচাৰি লৈ আহোঁগৈ আৰু ধুনীয়াকৈ দেই। খৰি বিচাৰিবলৈ যাওঁ জান, মোৰ লগত কলৈ যাম। গান চান গাব নাজানো ভালকে এটা, হয় নাই? এইবাৰ আমাৰ এইফালে পানীৰ অভাৱত ধান নহ'ল, চান নহ'ল, হ'ল মাত্ৰ শুকান মাটি। গৰু বান্ধি থৈছোঁ, খাবনো কি? মাত্ৰ পাক খাব। পাৰ হ, জেৰুৱা পাৰ হ, জাপ মাৰি দে, মাৰ। আৰু মই পাৰ হ'বলৈ জেৰুৱাখন এনেকে ধৰি ল'ব লাগিব ধুনীয়াকে। নহয়, মই সঁচাকে বুলি ভাবিছিলোঁ। ধেৎ, তই ভয় খুৱাই দিম, বৰ কিবা আছে ইও। জাপ মাৰিম দেই, ভয় লাগে আকৌ যাম। খৰি বিচাৰিবলৈ তহঁতি কোনো নাম কৰে, চব আহি গ'লি যেন। ইও আহি গ'ল, গুমাই দিম। আমাৰ বৌ আহি গ'ল এইফালে। অ' বৌ কি কৰিছে? অ' বৌ
কি কৰিছে বগৰী সেইজোপা যেন আমাৰ অতি যাওঁ বিটি যাওঁ সেইজোপা মই দেখুৱাইছিলোঁ আগত সেইজোপাই বগৰীজোপা কি হ'ল কি হ'ল কি লাগিলে চাওঁ কোনডোখৰ লাগিলে ডাক্তৰ ঘৰলৈ নিব লাগিব নি চাওঁ 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 একো না হোৱা এইকেইডাল ঘৰত গৈ কাটিমগৈ আৰু এইকেইডাল লৈ ল'লোঁ এতিয়া ঘৰত গৈ কাটিমগৈ সিহঁতি লৈ লৈ আহিব কিবা কিবি ন খৰি আনিব ঘৰত গৈ কাটি লওঁগৈ আৰু ধুনীয়াকৈ তাৰপিছত আজৰি আৰু দিনটোত ঘৰত কিমান কাম কৰিব দিয়ে জানা আৰু দেই বৌহেঁতি বেয়া মৰম কৰে ঘৰত অকল দিনটো কামেই কৰি দিব কওঁ বেলেগ মৰম কৰে হাইকেইটা আমাৰ আহৈ ওলাই খৰি লৈ অ' মামী আপোনাৰ ল'ৰা কাম নকৰে মই ভিডিঅ' বনাই আছোঁ বুলি কৈছোঁ আৰু পুৰা কৰি আছে দুইটা খৰিচৰি আনি সেইটোকে সঁচাকৈ নাই দেই খৰিচৰি মই যেতিয়া ভিডিঅ' বনাই আছোঁ বুলি কৈছোঁ নহয় পুৰা আনিছে আৰু ল'ৰাকেইটা বেয়া বনাইছে আৰু আপুনি এইফালে আমাৰ গাহৰি দানা বনি আছে মামীয়ে গাহৰি দানা বনাই আছে এইফালে জুই জ্বলাই দিছে বৌয়ে ভিতৰত ভাত বনাব গৈছে এই পোৱালিকেইটাই খৰি উঘালি আছে মই বহি ভিডিঅ' কৰি আছোঁ আৰু মই এতিয়া দোকান কৰিবলৈ আহি গ'লোঁ মানে লাহে লাহে সন্ধিয়া হৈ আহি আছে আৰু এয়া মই দোকান কৰিবলৈ মোনা চোনা লৈ আহিছোঁ দোকান চোকান কৰি আৰু যাওঁ গৰু চৰু বান্ধিবলৈ আছে দেৰি হৈছে যাওঁ তেতিয়াহ'লে দোকানটো কৰাই নাই কৰি পিনে যাওঁ চাই থাকক ভিডিঅ'টো এতিয়া মানে মই গৰু আনিবলৈ পথাৰলৈ আহি আছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল বিশেষ একোৱেই নাই ভিডিঅ'টোত মানে হ'লেও ঘৰত আছোঁ যদি যিটো কৰি আছোঁ সেইটোকে দেখুৱাই দিছোঁ এতিয়া লাহে লাহে আন্ধাৰ হৈ আহি আছে মই এতিয়া গৰু আনিবলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো নতুন দেই বাই বাই